যিহেতু কিছুদিন আগতে আমি দেখিবলৈ পাইছোঁ আপোনালোকে যন্তৰ মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰিছিল 6 শিডিউলৰ কাৰণে 6 শিডিউলৰ বিষয়টোৰ ওপৰত আপুনি ৰাইজক কি মন্তব্য আগবঢ়াব এই মুহূৰ্তত? চাওক, ইতিমধ্যে অসম চৰকাৰে ইতিমধ্যে তাক স্বীকাৰ কৰি লৈছে। স্বীকাৰ কৰা মানে হ'ল অসম চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে ৰাভা হাউছৰ অন্তৰ্বাস কাউন্সিলখনক সাংবিধানিক গ্যাৰাণ্টিযুক্ত কৰিব লাগে বুলি ইতিমধ্যে ৰিকমেণ্ডেশ্যন গুচি গৈছে। সাংবিধানিক মিনছ কি? কনষ্টিটিউশ্যন মিনছ তাৰ ভিতৰত থকা এটা চিডিউল। আমি বুজি পাওঁ কনষ্টিটিউশ্যনেল ষ্টেটাছ বুলি ক'লে 6 শিডিউল বিচাৰিছোঁ। গতিকে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰে ক্লিয়াৰ ষ্টেণ্ড আছে। ৰাভা হাউছৰ অন্তৰ্বাস কাউন্সিলৰ অবৈধ বিদেশী আগ্ৰাসনৰ পৰা মুক্ত যদি কৰিবলগীয়া হয়, ৰাভা হাউছৰ অন্তৰ্বাস কাউন্সিলখনৰ 6 শিডিউল অন্তৰ্ভুক্ত কৰিব, তাৰ গত্যন্তৰ নাই। সমান্তৰালভাৱে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াও ডিছকাশ্যনৰ সময়ত ধুনীয়াকৈ তেখেতে কথাখিনি কৈছে। বিভিন্ন জাতি জনগোষ্ঠীসমূহ আছে, সকলোৰে সৰ্বসন্মতভাৱে আমি এই ব্যৱস্থাখিনি অন্তৰ্ভুক্ত কৰিম। তাৰ কাৰণে ইণ্টাৰলকুটৰ কথাখিনি আছে আৰু ইতিমধ্যে এমাহৰ ভিতৰত দিয়া কথা আছে যদি বিভিন্ন কাৰণ নিৰ্বাচন আহি গ'ল, নিৰ্বাচন গুচি গ'ল, সেই সময়ত কৰিব নোৱাৰিলেও। কিন্তু সিদিনাখন ধৰ্ণা কাৰ্যসূচীৰ লগত নিজেও আমি অংশগ্ৰহণ কৰিছোঁ। তাৰপিছত ৰাজ্যৰ যি গৃহমন্ত্ৰী নিত্যানন্দ ৰায় ডাঙৰীয়া তেখেতসকলৰ জাতীয় সংগঠনে ইতিমধ্যে বৈঠকত বহিছে। মই নিজেও বহিছোঁ তাত। ইউনিয়ন হোম মিনিষ্ট্ৰী হোম ছেক্ৰেটাৰী আছিল, জইণ্ট ছেক্ৰেটাৰী আছিলে, যাৰ দায়িত্বত আছে এই বিষয়সমূহৰ ক্ষেত্ৰত। তেখেতসকলে যে অতি সোনকালে ইণ্টাৰলকুটৰ এপইণ্টমেণ্ট হ'ব আৰু ইণ্টাৰলকুটৰ এপইণ্টমেণ্ট হোৱা মানে এইটো এটা পজিটিভ দিশত নিশ্চয়কৈ আগবাঢ়িব। আৰু 6 শিডিউল মানে হ'ল অধিক উন্নয়ন, 6 শিডিউল মানে অধিক ধন আবণ্টিত হ'ব, 6 শিডিউল মানে হ'ল ইয়াত বসবাস প্ৰত্যেকটো জাতি আৰু জনগোষ্ঠী, যিসকল খিলঞ্জীয়, যিসকল ভাৰতীয়, তেখেতসকলৰ অধিকাৰটো অক্ষুণ্ণ ৰাখি ইয়াৰ উন্নয়নৰ গতিধাৰা অব্যাহত ৰখাৰ অন্য নামেই হৈছে 6 শিডিউল।